বান্ধৱীসকল আশা কৰোঁ আপোনালোকৰ ভাল। মই মোৰ এই নতুন চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এটি নতুন ৰেচিপি আপোনালোকৰ ওচৰত আগবঢ়াব গৈ আছোঁ। মানে মাছৰ ৰেচিপি হয়। মই কেনেকৈ বনাইছোঁ আপোনালোকে চাব, আৰু যদি আপোনালোকৰ ভাল লাগে নিজেও বনাই চাবচোন। খুবেই ভাল লাগে। মই খাই টেষ্ট কৰিছোঁ। মই মোৰ হাজবেণ্ড ভণ্টি চবকে খুৱাইছোঁ। আপোনালোকেও ঘৰৰ মানুহক খুৱাই চাবচোন, এবাৰ ট্ৰাই কৰিব দেই। আৰু মই আপোনালোকক যদি সবিশেষ জানিব বিচাৰে মোৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, আৰু আপুনি বনাবলৈ চেষ্টা কৰিব, আৰু মোক কমেণ্টত আপুনি জনাব কেনে পালে দেই। আৰু যদি নতুন ভিডিঅ' চাই ভাল পায় তেনেহ'লে আপোনালোকে মোক উৎসাহ দিব। মই আগবাঢ়ি যাম, আপোনালোককো আগবঢ়াই লৈ যাম। আৰু মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। প্ৰথমতে মাছখিনি ধুনীয়াকৈ দৈ অকণমান আৰু নিমখ অকণমান নেমু দি আপুনি মেৰিনেট কৰি ল'ব। তাৰপিছত বিলাহী ল'লোঁ মই ঘৰৰ বিলাহীয়ে লৈছোঁ, আপুনি বজাৰৰ পৰা নল'ব পাৰে। মেৰিনেট কৰা বস্তুখিনি মই ৰিফাইনত এনেকৈ কম জুইত ভাজি লৈছোঁ। বেছি ভাজিব নালাগে কিন্তু দেই। অকণমান ভাজি লোৱাৰ পিছত আপুনি নমাই থ'ব। যেতিয়া মাছখিনি ৰঙচুৱা হ'ব, এয়া চাওক মই ভাজি আছোঁ, আপুনি চাই থাকক দেই। তাৰপিছত বাকী বস্তু কি ল'লোঁ, কাজু, পিঁয়াজ, তাৰপিছত কিচমিচ ল'লোঁ। মোৰ ওচৰত কিচমিচ বেছি নাছিল কাৰণে মই খেজুৰ 2টা লৈছোঁ, আৰু আলু 2 পিচ ভাজি লৈছোঁ, আৰু এয়া কণ বিলাহী, আৰু এইটো বাদাম, আৰু আদা নহৰু অকণমান দিব, বেছি নিদিব দেই, নহ'লে টেষ্টটো ভাল নাহিব। একদম অকণমান দিব দেই। তাৰপিছত মই এই গোটেইখিনি বস্তু মিক্সি এটাত মই গ্ৰাইণ্ড কৰি ল'লোঁ। আপোনাৰ ওচৰত মিক্সি নাথাকিলে যদি পিহনা আছে তাতো পিহি ল'ব পাৰে, আৰু যদি মিক্সি আছে ভাল কথা, ধুনীয়াকৈ গ্ৰাইণ্ড কৰি ল'ব। এয়া চাওক ইমান ধুনীয়া পেষ্ট এটা বনাই লৈছোঁ মই। আৰু এইখিনি আপুনি আৰু অকণমান পানী দি মই আকৌ পেষ্টটো বনাই ল'লোঁ, যাতে খুব সুন্দৰ হয় দেই। আপুনি চাওকচোন ইমান ধুনীয়া হৈছে দেখিবলৈ। সঁচাই দেই, খাবই মন গ'ল। এতিয়া আঞ্জা বনোৱাই নাই কিন্তু মোৰ খাব মন গ'ল দেই। এতিয়া এইখিনি যে বস্তু আছিল, বিলাহী আলু একেলগতে গোটেইখিনি দি দিলোঁ। দি কিনে এইখিনিও গ্ৰাইণ্ড কৰি ল'ম, এটা পেষ্ট বনাই ল'ম। চাবচোন ইমান সুন্দৰ পেষ্ট হ'ব, আপুনি চাই থাকক দেই। ইমান যে ভাল লাগিছে। জলকীয়া 2টাও দি দিলোঁ। আপুনি যদি ইচ্ছা কৰে বেছি জ্বলা দিব পাৰে 3টা, কিন্তু খুব বেছি নিদিয়াই ভাল, কাৰণ কাজু কিচমিচৰ পৰা এটা মিঠা সোৱাদ আহিব যিহেতু, সেইকাৰণে 2টা-3টা দিলেই হৈ যায়, নহ'লে বহুত জলকীয়া হৈ যাব আৰু তেতিয়া জ্বলাহে লাগিব মানে আঞ্জাখন। চাব দেই, দেখিছেনে? ইয়াত অকণমান পানী দি ল'ব, লৈ আপুনি ধুনীয়াকৈ গ্ৰাইণ্ড কৰি ল'ব। এয়া চাওক মই এয়া গ্ৰাইণ্ড কৰি আছোঁ, চাব দেই। এয়া আচৰিত কালাৰ, চাওকচোন। মা ইমান ধুনীয়া আহিছে কালাৰটো। চাওক আপুনিও চাবচোন, বনালে ইমান ধুনীয়া কালাৰ এটা আহিব। বাপৰে সুন্দৰ দেই, মই নিজেই কৈছোঁ আকৌ, আপুনি নাভাবিব তেনেকৈ। এইবাৰ চাব আমি কেৰাহীত কি কৰিম। মাছ দেখিছেনে? তেতিয়ালৈকে মোৰ ইমান ধুনীয়া ৰঙচুৱা হৈ গ'ল। এইখিনি ৰেডি কৰালৈকে মই এতিয়া এই মাছখিনি এয়া চাওক, এবাৰ পিঁয়াজ দিছোঁ। পিঁয়াজখিনি কিন্তু কম জুইত ভাজিব। সেই অকণমান যে ৰিফাইন ৰৈ গৈছিল সেইখিনিতে সৰুকৈ কাটি লোৱা পিঁয়াজখিনি একদম ৰঙচুৱা, দেখিছেনে? কালাৰ ইমান ধুনীয়া আহিছে। ল' ফ্লেমত কিন্তু ভাজিছোঁ, ডাঙৰ ফ্লেমত ভাজিলে গোটেই জ্বলি যাব। চাওক ইমান ধুনীয়া কালাৰ এটা আহিছে। এতিয়া গোটেই যি আমি পেষ্ট বনাই থৈছিলোঁ সেইখিনি পেষ্ট ইয়াত দি দিলোঁ। দি কিনে অকণমান পানী দিম, দি তাৰপিছত মাছখিনি আমি দি দিম। চাওকচোন ইমান ধুনীয়াকৈ এটা গাঢ়া একদম পেষ্ট আহি গৈছে। এয়া দেখিছেনে? কালাৰটো বৰ ধুনীয়া আহিছে কিন্তু দেই। মই ৰ'বই পৰা নাই। মোৰ হাজবেণ্ড আৰু ভণ্টিটো একেবাৰে ওচৰতে ৰৈ আছে, খাওঁকৈ। বাপৰে বাপ, ৰ'বা আকৌ অকণমান সময়টো দিয়া, জাষ্ট হ'বই আৰু 2 মিনিট 3 মিনিট। তোমালোকে যে ৰ'বই পৰা নাই ন খাবলৈ। আচ্ছা, এয়া চাওকচোন। বাপৰে বাপ, মোৰো খাব মন গৈছে দেই। মই আলহী আৰু যে কেইটামান আহিলেই ভাল পালোঁহেঁতেন। মই পিছে খুৱাই বহুত ভাল পাওঁ বনাই। আপোনালোকে বা কেনেকুৱা পায় নাজানো, কিন্তু সঁচাই মোক যে দিনটো পাকঘৰত বনাই থাকিব দিলেও মই বনাই থাকিব পাৰিম। এয়া চাওক পানী দি দিলোঁ, দেখিছেনে? পানী অকণমানকৈ দিব, কিন্তু বেছিকৈ নিদিব দেই, সৰহকৈ নিদিব, অলপকৈ দি থাকিব। ল' ফ্লেমতে আছে, আপুনি ডাঙৰ ফ্লেমত নিদিব, নহ'লে জ্বলি যাব আঞ্জাখন। একেবাৰে জ্বলি যোৱা যেন লাগিব, টেষ্টটো নাপাব। এয়া দেখিছেনে? মই অকণমানকৈ পানী দি আছোঁ। এয়া চাওকচোন ইমান ধুনীয়া উতল আহিছে। খুব বেছি সময় নালাগে বাৰু। এয়া মাছখিনিও দিলোঁ মই, চাবচোন। এয়া মাছখিনি দি দিলোঁ। এনেকৈ আপুনি দিব। মোৰ আঞ্জা হৈ আছে। তেতিয়ালৈকে মই ভাতো এটা ছাইডত সাজি দিছোঁ হ'বলৈ, কুকাৰত দি দিছোঁ। আঞ্জাও একলগত হ'ব, ভাতো হ'ব। চাওক দেই, মাছ দি দিলোঁ, দেখিছেনে? মই ইয়াত বেছি মাছ লোৱা নাই আকৌ, মোৰ আজি ইমান মানুহ নাই, মোৰ ভণ্টি, হাজবেণ্ড আৰু মই, সেইকাৰণে মই আজি 3 পিচহে মাছ দিলোঁ। কিন্তু যেতিয়া আপোনাৰ আলহী বেছি আহে আপুনি এটা ডাঙৰ পাত্ৰ ইউজ কৰিব। মোৰ যিহেতু আজি 3জন মানুহৰ কাৰণে বনাইছোঁ, মই সৰু পাত্ৰ এটাতে বনাইছোঁ দেই।
এয়া চাওক এই গাখীৰ নহয় কিন্তু দেই বগা বগা দেখি গাখীৰ নাভাবিব পেষ্ট যে বনাই থৈছিলোঁ এটা বাউলত তাতেই মই পানী দি সেই পানীখিনি দিছোঁ পিছে বেছি হালধি ইউজ নকৰিব একেবাৰে মাছ যেতিয়া মেৰিনেট কৰিছিলে অকণমান দিব হালধি বেছি দিলে তৰকাৰীখন হালধিৰ গোন্ধ আহি যাব এয়া চাওক মোৰ আঞ্জা ৰেডি হৈ গ'ল ৱাও সঁচাই দেই বৰ ধুনীয়া লাগিছে দেই আপোনাৰ কেনেকুৱা লাগিছে নাজানো দেই কিন্তু মই আইও খাবলৈ মন গ'ল ইহঁতে নিদিবই যেন মোক খাবলৈ গোটেইখিনি ইহঁতে